বিয়াখন শেষ হৈ আয়তী গণক চাই আয়তী গণক চাই অৰলে জোকাৰ দিয়া হে আয়তী সম্বৰণ ৰজাৰ বিয়া আগজাল ছটিয়াই দিয়া হে আয়তী বৰ কইনা ঘৰলৈ নিয়া হে আয়তী বৰ কইনা ঘৰলৈ নিয়া সম্বৰণ দিয়া হে আয়তী ঘৰলৈ নিয়া বৰ কইনা ঘৰ আৰু এনেকৈয়ে সম্বৰণ ৰজাৰো খুৰদৰে বৰ কন্যা তপতীৰ বিবাহ শেষ হৈ যায় কিন্তু সেই দিনাৰ পৰা ৰজাই তেওঁৰ নিজ ৰাজ্যলৈ কেতিয়াও ঘূৰি যোৱা নাছিল প্ৰজাগণেই বোলে ভাইহঁতই কি কৰাও প্ৰজাক পাহৰিছে ৰজাই প্ৰজাক পাহৰিছে ৰজাই কিমান দিন ৰজাৰ আমি মুখেই দেখা নাই এতিয়া প্ৰজাগণৰ এনেকৈয়ে কতদিন পাৰ হৈ একদিনা নতুন ৰাণী ৰজাৰ একদিনা নতুন ৰাণী শুনা শুনা প্ৰাণ স্বামী চৰণতে ধৰো স্বামী সতিনীৰ লগতে মই চলিব নোৱাৰো চৰণত ধৰো সতিনীৰ লগতে মই চলিব নোৱাৰো স্বামী ইয়াত থাকিবলৈ মোৰ অলপ মন নাই স্বামী বনৰ মাজত থাকিম আমি গমতে নাপায়
কৈ ৰজা ৰাণীৰ 12 বছৰ স্বৰ্গত থাকি দেৱগণৰ স্বৰ্গত থাকি দেৱগণৰ বৰুণক চাই ইন্দ্ৰই দেশক সম্বৰণৰ ৰাজ্যত তুমি সম্বৰণৰ ৰাজ্যত তুমি সেই দিনাৰ পৰা ৰাজ্যত বৰষুণ নাই খাল বিল যত আছিল শস্যৰ পথাৰতো যেন জুই লাগি কত পশু পক্ষী মৰিল কত পশু পক্ষী মৰিল অপ্ৰজাগণে বোলে ভাইহঁত আমি এটা কাম জুই লগাই ৰজা ৰাণীক হাতে হাতে জুই লৈ ৰজাগণ ভাইহঁত আহি থাকা জয় ধ্বনি কৰিব দিগন্ত জ্বলা ৰজাগণ দূৰৰ পৰা বশিষ্ঠই সকলো যা ৰজা ৰাণীৰ আগে গৈ ৰজা ৰাণীৰ আগে গৈ কমণ্ডলো জলমুনি ছটিয়াই জুই নুমাই ৰজা ৰাণীক আৰু সেই তেতিয়াই পঞ্চ পাণ্ডৱক চাই ৰজা গন্ধৰ্বই সুধিছিল এতিয়া কোৱা পাণ্ডৱসকল যিজন ৰজাই মাত্ৰ এজনী সামান্য নাৰীৰ কাৰণে তেওঁৰ ৰাজ্য ধন আনকি তেওঁ প্ৰজাগণক এৰি অৰণ্যৰ মাজত লুকাই আছে সেই ৰজাজন কোন আছিল কোৱা পাণ্ডৱসকল সেই ৰজাজন কোন আছিল তোমালোকে নোৱাৰা তেন্তে শুনা সেই ৰজাজন আছিল তোমালোকৰ তৃতীয় ভাতৃ অৰ্জুন আৰু তুমিতো বুজা নাই অৰ্জুন পূৰ্ব জন্মত দেখোন তুমি মোতকৈও নীলাজ আছিলা আৰু এতিয়া কাক তুমি নীলাজ বুলি ক'বলৈ শিকিলা তোমালোকে কিমান ভাল ভাবি জানো চাইছা একেজনী ভাৰ্যাক লৈ আছা দেখোন পঞ্চ ভাই আৰু সেইজনী